অসমীয়া সাৰ পাব সময় হৈ গ'ল। সদায়তো হিমন্ত বিশ্ব শৰ্মা নাথাকে, কিন্তু 20 বছৰ পিছত আজি বুঢ়া মানুহজনে যিখিনি কথা কৈছে, মই তেওঁক বেয়া পোৱা নাই। তেওঁতো তেওঁলোকৰ মনৰ ভাৱৰ কথা কৈছে। তেওঁক শত্ৰুতামি কৰি লাভ নাই। তেওঁ অসমত বাস কৰা মিয়া মুছলমান মানুহখিনিৰ মনৰ কথা কৈছে। আজি বৰপেটা, বঙাইগাঁও, হোজাই, যমুনামুখত কিমান আমাৰ ছোৱালী ডেইলি লাভ জেহাদৰ আক্ৰমণ হৈ আছে। আগতেতো কোনো মুখ্যমন্ত্ৰী এইবোৰ কথা ক'বই ভয় কৰিছিল। আজি মই কওঁ কাৰণেহে আলোচনা হৈছে। আগতেতো সকলো মুখ্যমন্ত্ৰী ইমানে ধৰ্ম নিৰপেক্ষ হ'ব খোজে যে এইবোৰ কথা ক'ব বেয়া পায়। মই এতিয়া সাহসেৰে কৈ আছোঁ, আৰু মোৰতো পাবলগীয়া একো নাই। মইতো জীৱনত যি পাব লাগে পালোঁ। কিন্তু মই নিশ্চিতভাৱে জানো যে অসমীয়া মানুহৰ কাৰণে অমংগল আমাৰ দুৱাৰ মুখত আছে, আৰু আমি তাক আঁতৰাব লাগিব। আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বক্তব্যটো শুনা পালে। মোৰ আগৰ ভিডিঅ'টো আপোনালোকৰ ফালৰ পৰা বহুত মৰম আৰু বহুত সহায় পাইছোঁ, গতিকে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হয়, গতিকে আশা কৰোঁ সকলোকে এই ভিডিঅ'টো চুই যাব। যিহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰ CM সদায় হৈ নাথাকে, গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰ থকালৈকে আমাৰ অসমত যি জাবৰ কাচাৰ আছে এইবোৰ চাফ কৰক, অন্যথা পৰিস্থিতি বহুত ভয়ানক হ'বলৈ গৈ আছে। আপুনি খাই থকা ভাত মুঠি হেৰাই যাব, গতিকে আমাৰ অসমীয়া সাৰ পাব। আজিলৈ আহিছোঁ। জয় আই অসম।